আজিৰ ভিডিঅ' মেইন টপিকটো হৈছে এয়া ইয়াত কি আছে এবাৰ খুলি দেখাই দিছো এয়া হৈ গ'ল পেমেন্ট কৰা ৰিসিপ্ট আৰু অকনমান দিব বাকি আছে বাকিখিনি আপোনালোকে ভিডিঅ'টো চালে গম পাব এজো মোৰ ভাল লগা কাপোৰ কেনেকৈ বনাইছো কি কথা সবেই সুধি আছে মই দেখাম বাৰু এজোৰ মই পিন্ধি ৰেডি হৈ ললো আৰু আপোনালোকক ইয়াৰ বিষয়ে জনাম বাৰু লাহে ধীৰে আৰু কেনেকুৱা লাগিছে কমেন্ট কৰি জনাবলে নাপাহৰিব মোৰ বহুতেই বেছি প্ৰিয় এজো কাপোৰ Hello everyone, JaanBi চলো অন্যটি ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে ময়ো ভালে আছো আজি হাজুৰ দেখিছে স্ক্ৰিন প্ৰিন্টিং কৰা বহুতে কৈ আছে ইয়াৰ শৰ্ট ভিডিঅ' এটা মই দিছিলো আগতে এবাৰ পিন্ধিছিলো আজি দ্বিতীয়বাৰ পিন্ধিছো নিজে কৰা কাপোৰ এজোৰ কেনেকৈ দুটা কালাৰ কৰে বহুতৰে কোৱেশ্চন হৈ আছে মনত আৰু বহুতে সুধিও আছে যে কেনেকৈ কৰে এবাৰ দেখাই দিব লাগে ইয়াৰ নেক্সট ভিডিঅ'ত মই এই কাপোৰযোৰ কেনেকৈ কৰিছিলো হেয়া আপোনালোকক সকলোবোৰ দেখাম কিন্তু আজি ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব ঘৰলৈ এটা আমি নতুন বস্তু আনিবলৈ ওলাইছো এতিয়া সময় হৈছে 4:30 ডিটিডিসিটো অলপ কাম আছে আৰু বাকি সব কাম কৰি থোৱা আছে জাস্ট গৈ আনিবগে লাগে হে অকনমান দেৰিকে উলালো ডিটিডিসিত হুমাই আমি নতুন বস্তু এটা আনিব যাম থাম্বনেলটো চাই সাগে গম পাইছে এতিয়া কি আনিব গৈ আছো তথাপিও আপোনালোকে আজি ভিডিঅ'টি হেখালৈকে চাব বুলি আশা কৰিছো যিহেতু সকলোবোৰ শেয়াৰ কৰি আহিছো এটা ভাল লগা সময় আপোনালোকৰ লগত শেয়াৰ কৰিব লৈছো আশা কৰো ভিডিঅ'টি চাই মৰম দিব আগবেলা বহুত বেছি ৰদ আছিল আৰু পাছবেলালৈ বৰষুণ দিলে বতৰটো ঠাণ্ডা কৰিলে ভালে পাইছো হলো অকনমান বৰষুণ দি আছে সন্ধিয়ালৈকে এৰিব বুলি আশা কৰিছো আৰু এতিয়া গৈ আছো প্ৰথমে ডিটিডিসি এয়া পালোহি ডিটিডিসিত আমাৰ বহুত বেছি কাম নাই বাৰু এয়া পেকিং কৰি ঘৰতে লৈ আহিছো অকল ইয়াত দিলে হল ট্ৰেকিং নাম্বাৰ লগালে হৈ যাব আৰু এইখিনি দি পেলে আমাৰ আজি যি কাম আছে তাকে কৰিম বুলি সোনকালে কামখিনি কৰিবলৈ চেষ্টা কৰিছো এয়া ডিটিডিসি কাম চলি আছে আৰু এয়া হৈ গল আমাৰ কাম এইখিনি পাৰ্সেল আজি যাব ডিটিডিসিত এইকেইটা আছিল আজি ডিটিডিসি পাৰ্সেল দিবলৈ এয়া আমাৰ ডিটিডিসি কাম হৈ গল আমি ডিটিডিসি পা উলাই ললো আৰু এতিয়া আমি গৈ আছো আমাৰ গন্তব্য স্থানলৈ ডিটিডিসি পা দুখোজ দিলে হল একেবাৰে সমীপত এয়া টিভিএস ডিলাৰ আৰু এয়া হৈছে আমাৰ গন্তব্য স্থান এয়া হৈছে তিনচুকীয়া সুজুকি ডিলাৰ আমি ইয়ালে আহিছো আজি প্ৰথমে আহি গলো আমি ওপৰলে ইয়াতে আমাৰ কাম অকনমান বাকি আছে এয়া আৰু অকনমান পেমেন্ট কৰিব আছিল এইখিনি পিকুৱে কৰি আছে বাকি কাগজ পত্ৰৰ কাম সকলোখিনি হৈ গল এতিয়া আমি ডিলাৰত পিকু কেনেকৈ লাগিছে কোৱা স্কুটি পাবা ভালে লাগিছে এতিয়া আমি ডিলাৰত আছো আমাৰ কাগজ পত্ৰৰ কাম আগদিনা সকলো কৰি ৰাখিছে কিটামান সহি কৰিবলৈ বাকি আছে এটো কাৰণে আমি ৰৈ আছো আৰু এতিয়া সিগনেচাৰ কৰিব দিলে আনফালে আমাৰ ডেটাও পালেহি ডেটা আহিলে কাকপথাৰ পৰা আজি আমাৰ ঘৰলৈ যাব স্কুটিখন ডেটাই চলাই লৈ যাব আপোনালোকে ভিডিঅ'টি একলৈকে চাই থাককচোন আৰু এতিয়া আমি সিগনেচাৰ কৰি পেলাই কাগজ পত্ৰ লৈ স্কুটিখন লৈ ঘৰলৈ যাম আৰু আপোনালোকক সকলোবোৰ দেখাই গৈ থাকিম ভিডিঅ'টি একলৈকে চাব বুলি আশা কৰিলো
এইটো আপোনাৰ ইঞ্চুৰেঞ্চ হয় 1+56425 আপুনি ফাৰ্ষ্ট পাৰ্টিটো নেক্সট ইয়াৰ ৰিনিউ কৰি ল'ব আজি কেই তাৰিখ হ'ল আজি 27/28 ন নেক্সট ইয়াৰ আপুনি 27 জুনলৈকে লাষ্ট ডেট থাকিব কৰিব এইটো এক্স-শ্ব'ৰুম হয় এইটো ৱাৰেণ্টি হয় এইটো এছেঞ্চিয়েল যি লগাইছে মানে স্কুটিত এইবিলাকৰ বিল হয় এইটো আপুনি ইঞ্চুৰেঞ্চ কপি হয় ক'ত কিমান খৰচ হৈছে সেয়া বাইদেউগৰাকীয়ে আমাক ভালদৰে বুজাই দিলে গোটেইখিনি মিলাই পেলাই 1,16,604 টকা টোটেল আমাৰ পৰিলে প্ৰাইচটো এইটো কাৰণে কৈ দিছোঁ কিছুমানে ল'ব বিচাৰিলে ল'ব পাৰিব ব্লেকে আহে আৰু এইটো হেলমেট স্কুটিখনৰ লগত ফ্ৰী দিছে এতিয়া আমি স্কুটিখন চাব যাব আছে বাকী বস্তুখিনি আমি লৈ ল'লোঁ এয়া কি ৰিং 3টা দিছে কিমান টাইমত আহিব লাগিব এইটো আপোনাৰ ৱাৰেণ্টি বুকলেট হয় যিটো 759 দিছে সেইটো এটা বুকলেট থৈ দিব কিমান দিনৰ পিছত আহিব লাগিব সেইখিনি লিখা আছে 754 1000 কিলোমিটাৰ হ'ব 30 to 45 ডেজ যোনটো আপোনাৰ আগত হয় মানে যদি 745 যদি 30 to 45 ডেজৰ আগতে হৈ গৈছে আপোনাৰ কিলোমিটাৰ 1000 উঠি গৈছে লৈ আহিব লাগিব ইয়াৰ পৰাই ন কল যাবই যদি আপোনাৰ কিলোমিটাৰ হোৱা নাই ডেজত আহিলেও হ'ব চাৰিটা অকল মবিলৰ পইচা দিলে কিমান লাগি আছে চাৰিটা থাকিব এবছৰৰ পৰা এবছৰটো কভাৰ কৰে আৰু এইফালে পিকুৱে তাৰ মোবাইলৰ লগত ব্লুটুথ কানেক্ট কৰি আছে স্কুটিখনৰ লগত আৰু কি কৰিব লাগে বাইদেউগৰাকীয়ে আমাক ভালদৰে বুজাই দিছে ছাৰ্ভিচ ভাল পাইছোঁ আৰু এইফালে আমাৰ ডেটা আৰু বেলেগ কিছুমান মানুহ বহি আছে আমাৰ কাম অলমষ্ট হৈয়ে গ'ল আৰু আমি এতিয়া যাবই পাৰোঁ ইয়াৰ পৰা তাৰ মোবাইলত এপটো ডাউনলোড কৰি পেলাই কানেক্ট কৰি আছে ওপৰৰ কামখিনি সমাপ্ত কৰি এতিয়া আমি তললৈ গৈ আছোঁ স্কুটিখন আছে তলত আৰু এতিয়া আমি স্কুটিখন লৈ আমি ঘৰলৈ যাব পাৰোঁ এইখন লগাই মেলি আৰু সেইখন পিকুৱে পালেগৈ স্কুটি ওচৰত আৰু এইখনেই আমাৰ স্কুটি আজি আমি যিটো কামৰ বাবে আহিছিলোঁ এয়া হৈছে আমাৰ স্কুটিখন তিতি আছে এই অৰিজিনেল কালাৰটো ইয়াতে ওলাইছে এনে ৰেড নিচিনা দেখা পায় কিন্তু অৰেঞ্জ কালাৰ টাইপৰ হয় এবাৰ চেক কৰিছে স্কুটিখন লোৱা হৈ গ'ল কাম সকলোবিলাক শেষ হ'ল এতিয়া ঘৰলৈ নিব লাগে আৰু এইফালে আমাক বাইদেউ সহায় কৰি দিছে গোটেইখিনি কেনেকুৱা লাগিলে ভাল লাগিলে আপোনাৰ কেনেকুৱা লাগিলে ভাল লাগিলে বহুত ভাল ছাৰ্ভিচ দিছে আৰু আগলৈ ইয়ালৈ আহি থাকিম এতিয়া লৈছোঁ যেতিয়া ন চিনাকি হ'লোঁ যেতিয়া আৰু ছাৰ্ভিচিং দিবলৈ আহি থাকিম আৰু আপোনালোকৰ ছাৰ্ভিচ বহুত বেছি ভাল লাগিলে আপোনালোকৰ এইখিনি ক'ত আছে কৈ দিয়ক এটা আমাৰ নাইপুলিন এয়াৰ এনাৰেল পেট্ৰল পাম্পৰ লগতে আছে যদি হেল্প কৰি থাকে জনাব ঠিক আছে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টি সেইফালেকে চাই থাকিব আৰু এইফালে পালোহি তিনিচুকীয়া আৰু তিনিচুকীয়াই অকণমান মিঠাই চিঠাই লৈ লওঁ বুলি ভাবিছোঁ আৰু ডিলাৰলৈ আহি পালোহি এতিয়া মিঠাই অকণমান টোপোলা এটা দাদা হাতলৈ লৈ আহিছোঁ আৰু এতিয়া আমি স্কুটিখন লৈ যাব পাৰোঁ সার্ভিসিং আহি থাকিব লাগিবতো আৰু এইফালে ভৰাই ল'লোঁ তেল
ভৰাই মেলি এতিয়া ঘৰলৈ গৈ আছোঁ। আইভি আৰু এইফালে মায়ে অকণমান নীতি নিয়ম কৰি দিছে। হেৰিটো ফ্ৰী দিছে। পাতল আছে পুৰা। বাহিৰলৈ যাব পাৰিবি এতিয়া। জিয়ান এই এই ন এই তামোলটো লৈ যাব। বাকালি ইয়ে গুচাই দিয়ে মোক। কি হ'ল কি হ'ল? নাই লগা চাই বোলে আমাৰ আইভি কেলে দুখ লাগিছে বাৰু? আইভি কেলে দুখ লাগিছে? ব'লা ব'লা ভিতৰত ব'লা 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 ভিতৰত ব'লা। আৰু এয়া সম্পূৰ্ণ দুদিনৰ পাছত কেইগৰাকীমান ভকতক নিমন্ত্ৰণ জনাই বিশ্বকৰ্মাৰ নামত এখনি শৰাই আগবঢ়োৱা হ'ল। যিহেতু ৰোৱা তোলা বতৰ সেইদিনাই কৰিব পৰা নগ'ল, দুদিন পাছত এনেদৰে আগবঢ়োৱা হৈছে। আৰু যিখিনি পাৰোঁ তেনেকৈ সৰুকৈ সন্ধিয়া সময়তে এখনি সকাম আগবঢ়োৱা হ'ল। সকলোৰে সৰু বৰ বহুত সপোন থাকে, আমাৰো বহুতো কিছুমান সপোন আছে। তাৰে এটা সপোন আজি এয়া বাস্তৱ ৰূপ দিলে। সপোনটো বাস্তৱ কৰিবৰ বাবে আমি 5-6 মাহ দিনে ৰাতিয়ে দুয়োজনে বহুত বেছি কষ্ট কৰিছোঁ। যিমানখিনি আমাৰ দ্বাৰা সম্ভৱ আৰু যে 100% দিছোঁ বুলি ভাবিছোঁ মনৰ পৰা। কেতিয়াবাতো একেবাৰে পুৱতি নিশালৈকে কাম কৰি বাছত উঠাই আহি ঘৰত আহি 7টামান বজাতহে ৰাতিপুৱা শুবলৈ পাওঁ। আকৌ কেতিয়াবা অৰ্ডাৰ কমপ্লিট নহয়, কেতিয়াবা বহুত বেছি কষ্ট হৈ যায়। আৰু অৰ্ডাৰ কমপ্লিট নহ'লেতো কান্দিব লাগে। আকৌ মাজনিশা পাগলৰ দৰে কেতিয়াবা হাঁহোঁ দুয়োজনে। সকলো মানুহ হৈ গ'ল, আমি ইমান কষ্ট কি কাৰণে কৰি আছোঁ। আৰু এনেকুৱা হাঁহি কান্দোনৰ মাজেৰে কষ্টৰ মাজেৰে পাৰ কৰিছোঁ আমি 6-7 মাহ। আৰু সেই কষ্টখিনিকে সাক্ষী কৰি আজি এখন আমি স্কুটি ল'লোঁ। বহুত বেছি ভাল লাগিছে মনটো। আৰু এই যাত্ৰাত আপোনালোকৰ আৰু দুয়োটা আমাৰ ফেমিলিয়ে বহুত বেছি আশীৰ্বাদ আৰু ছাপোৰ্ট কৰিছে। আপোনালোকৰ সহায় সহযোগিতা আৰু এইখিনি পথ দেখুৱাইছে। আগলৈও আপোনালোকৰ সহায় সহযোগিতা আৰু আশীৰ্বাদ সদায় আমাৰ লগত থাকিব বুলি আশা ৰাখিছোঁ। আৰু ভালে কুশলে ভগৱানে যাতে ৰাখক, ভগৱান বিশ্বকৰ্মাও যাতে লগ দিয়ক তাকে আশা ৰাখিছোঁ। আৰু ভিডিঅ'টো বৰ বেছি দীঘলীয়া কৰি নিনো, কিছুমান নীতি নিয়ম ভিতৰত কৰি আছে আৰু এয়া বাহিৰত এনেদৰে মোক দিবলৈ দিছে, এয়া মই কৰিছোঁ। আজিৰ ভিডিঅ'টি ইমানেই আছিল। ভাল লগা এটা ক্ষণ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টি চাই ভাল পালে। যদি ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। মোৰ ভিডিঅ' যদি প্ৰথমবাৰলৈ চাইছে তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। লগতে থকা বেল আইকনটো বজাই দিব, তেতিয়াহে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আগতীয়াকৈ পাব। আৰু আপোনালোকলৈ নতুন নতুন ভিডিঅ' লৈ আহিম। মোৰ যিহেতু গাটো ভাল নাই সেইবাবে অকণমান বিৰতি লোৱাৰ দৰে হৈছে। আৰু গা ভাল পালে আপোনালোকলৈ নতুন নতুন ভিডিঅ'বোৰ লৈ আহিম। নতুন এটি ভিডিঅ'ত পুনৰ আপোনালোকক লগ পাম। তেতিয়ালৈ বাই বাই।